আদৰৰ বিহুতি সাদৰৰ বিহুতি অসমী প্ৰাণ এনেকুৱা বিহুতি এৰিব লাগিলে নাথাকে অসমৰ মান আজি পহিলা বহাগ অৰ্থাৎ মানুহ বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে মানুহ বিহুৰ আনন্দ উৎসাহ পিছপৰি থকা নাই মাৰ্ঘেৰিটাৰ অসম অৰুণাচল সীমান্ত জাগুন আজি জাগুন যুৱ সংঘৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মুকলি বিহু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত হোৱা মুকলি বিহুত অঞ্চলটোৰ বহুসংখ্যক লোক উপস্থিত থাকে আজি কাৰ্যসূচী অনুসৰি প্ৰথমে পতাকা উত্তোলন শ্বহীদ তৰ্পণ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় জাগুন যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা এই মুকলি বিহুক লৈ অঞ্চলটোত দেখা গৈছে উৎসাহ উদ্দীপনা আজি এক বহাগ যিহেতু আৰু জাগুন যুৱ সংঘৰ সকলো কৰ্মকৰ্তাবৃন্দৰ লগতে জাগুন এই অঞ্চলৰ যুৱ সমাজৰ সহযোগ ও উদ্যোগত অনুষ্ঠিত কৰা এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৰঙালী বিহুৰ যি আদৰণি বহাগী আদৰণি তথা মুকলি বিহু আমি আজি বৰ্তমান ভালেমান কেইটা কাৰ্যসূচী ইতিমধ্যে আগবাঢ়ি গৈছে আৰু সন্ধিয়ালৈও বা ইয়াৰ পিছতো বিভিন্ন পৰৱৰ্তী কাৰ্যসূচী আছে আৰু প্ৰথমবাৰৰ বাবে একমবাৰ্ষিক যি বহাগী আদৰণি জাগুন যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা যি অনুষ্ঠানটি এই অনুষ্ঠানটি সুচাৰুৰূপে পালন কৰি যোৱাত যথেষ্ট যিসকল ব্যক্তিয়ে অৰিহণা যোগাইছে তেখেতলোকক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এই মঞ্চৰ পৰাই সমূহ অসমবাসী ৰাইজলৈ হেঁপাহৰ বাপতি সাহোনৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে সদায় আপোনালোকক বিনম্ৰভাৱে অনুৰোধ যে সদায় সহায় সহযোগিতা এইদৰে আগবঢ়াই নিবলৈ আমি আৰু যাতে আপোনালোকৰ দ্বাৰা এই অনুষ্ঠানটি অনাগত দিনত আমি উদযাপন কৰিবলৈ যাতে শুভেচ্ছা আৰু আপোনালোকৰ আশীষ পাওঁ তাৰে আমি কামনা কৰিছোঁ। এইবাৰ আমি জাগুন যুৱ সংঘৰ হৈ প্ৰথমবাৰৰ কাৰণে এক ব্যতিক্ৰমী চিন্তাধাৰাৰে যি বহাগী আদৰণি আয়োজন কৰিছোঁ আৰু মুকলি মঞ্চ তৈয়াৰ কৰি আমি জাগুন খেলপথাৰ প্ৰাংগণত আচলতে এই বহাগী আদৰণি উদযাপন কৰা হৈছে। বিশেষভাৱে ক'ব লাগিব যে উঠি অহা যিখিনি প্ৰজন্ম আছে নৱপ্ৰজন্ম আছে কণমানিহঁত আছে তেওঁলোকৰ বাবে আমি এই এদিনীয়া কাৰ্যসূচীত বিহুগীত বিহু নৃত্য আৰু চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ। ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতাৰ সমাপ্তি ঘটিছে আৰু আজি বৰ্তমানলৈকে হৈ যোৱা অনুষ্ঠানসমূহ হ'ল পতাকা উত্তোলন স্মৃতি তৰ্পণ চিত্ৰাংকন আৰু বসন্ত চেমনীয়া জেং বিহু দলৰ দ্বাৰা ইতিমধ্যে মঞ্চ মুকলি কৰা হৈছে আৰু মাত্ৰ কিছু সময়ৰ পাছতে আমি আজিৰ যিসমূহ প্ৰতিযোগিতা আছে বিহুগীত আৰু বিহু নৃত্য প্ৰতিযোগিতা সেয়া আৰম্ভ কৰিম। সন্ধিয়ালৈ আমি জাগুন অঞ্চলৰ বিশেষকৈ বিগত সময়ছোৱাৰ পৰা বহু বছৰ ধৰি জাগুন অঞ্চলত যিসকল লোকে বিশেষভাৱে অৱদান আগবঢ়ালে সেইসকল লোকক আমি জাগুন যুৱ সংঘৰ হৈ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু সন্ধিয়ালৈ ৰন্তু খাটুৱাল আৰু শিখা বৰুৱাৰ গীতৰ শৰাই আছে আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটাই আহ্বান জনাব বিচাৰোঁ যে অসমীয়াৰ এই যি হেঁপাহৰ বাপতি সাহোন ৰঙালী বিহু সকলোৰে মাজত সম্প্ৰীতিৰ এনাজৰীডাল বান্ধ খাই থাকক আৰু এনেদৰে সকলোৱে উলহ মালহেৰে নিজৰ আদৰৰ বিহুটিক উদযাপন কৰক। ডিডিৰ পৰা লিপিকা দত্তৰ ৰিপৰ্ট টাইম আছাম।